হাই দোস্ত ওয়েলকাম টু মাই চেনেল দীপুজ ব্লগ। আৰু এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ দোস্ত। তো দোস্ত আজি মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ নসত্ৰৰ পালনাম। তো নসত্ৰত পালনাম চলি আছে আৰু এই পালনাম আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। এমহীয়া পালনাম চলি আছে, মানে একমাহ পালনাম চলিব, ফেব্ৰুৱাৰীৰ 5 তাৰিখলৈকে আছে নেকি। কিন্তু আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তাৰ পৰিৱেশবোৰো বহুত ধুনীয়া লাগে, চাইও বহুত ভাল লাগে। মই আজিলৈকে যাই পোৱা নাই, আজি প্ৰথম নসত্ৰত যাই পাইছোঁ, কিন্তু নসত্ৰৰ আশ্ৰমৰ ভিতৰত যাই পোৱা নাই। তো আজি ময়ো চাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমানে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দোস্ত। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত ওলাই আহিলোঁ ৰ'ব, লাহেকৈ কংকিল আৰ ঘৰত আছিলে, কংকিল আৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এয়া কংকিল আৰু এয়া বিকু তিনিওটাই পূৰা একদম মই আপাচি লৈ দোস্ত, আপাচি। আৰু মোৰ আপাচি অলপ মডিফাই কৰিছোঁ ৰ'ব, মডিফাই। আৰু দিউক দেখছি নে দিউক দিছি যে দিউক দোস্ত। আৰু এইখান কি হ'ব, ইখান স্কুটি ইয়াৰ খান দোস্ত, স্কুটি কংকিলৰ খান। আৰু এলাখান কি কৈ আছোঁ দোস্ত, আশ্ৰম চাব লাগে না কি দোস্ত। তো বলক দোস্ত। তো দোস্ত নেওলা পিঠা বজাৰ পালোঁ ৰ'ব। এতিয়া ঘৰতো সুদা চাহ খাইছোঁ, এতিয়া ইয়াত পৰঠা খাই লওঁ ৰ'ব দোস্ত। তো পৰঠা কিবা আৰু খাই লওঁ, বলক নাই। তো দোস্ত বিকুৰ অলপ দিউকখান চলি আছোঁ ৰ'বা, চলি লোৱা ধৰিছোঁ। অঁ তাৰমানে অলপ কেনে সেইখান চলি কেনে লাগছে বিকু? একদম আত্মীয়টো বিহে গেছি। আচ্ছা বিহে গৈছে, আপাচি না অভ্যাস লাগবে এখন, যিটি মানুহ চলি ল'ব নোৱাৰে আপাচি। আপাচি নহয় দোস্ত, খালত ফেলে দিম। এই আমি যিকোনো দিলি বস্তু আমি তাৰমানে বাইক চাইক চলি ল'ব পাৰোঁ। দিউক চলি ল'ব আমাৰ বাই হাতৰ খেল দোস্ত, কিন্তু সৌ হাতেদি চলি আছোঁ, হেণ্ডেল পাত ধৰি আছোঁ। আৰু দোস্ত মোৰ তাৰমানে আপাচিখেনৰ তালাটো তাৰমানে নাই ভাংচি, তাৰমানে বিকু যি দিউক খানছে দিউকৰ তাৰমানে তালাটো আৰু মোৰ আপাচিখেনৰ তালাতে একেলগে মাৰি থাকোঁ ৰ'ব দোস্ত। এইটোৱে ভাল বুদ্ধি হ'ব না কি? একদম মজা। আৰু দোস্ত আহি পাই গ'লোঁ এইখনে নসত্ৰৰ মেইন গেটখন, এইফালেৰে সোমোৱাব লাগে। তো ৰাস্তা পূৰা একদম পৰিষ্কাৰ, সকলোৰে ঘৰ দুৱাৰ পৰিষ্কাৰ হৈ আছে একদম, পূৰা ৰাস্তা দেখিছেনে নি, পূৰা একদম চাফ চিকুণ। তাৰমানে কি হ'ব, তাতে আমাৰ আপাচি আৰু দিউক দুখন থৈছোঁ, আৰু এনেকৈ ভুলি যাম। তাৰমানে আগত থবাক লৈ জাগা নাই দোস্ত, সেইকাৰণে। তো এয়া চাওক দোকান, বহুতো দোকান আহিছে চাওক। তো দোস্ত সোমাই আহিলোঁ ৰ'ব ভিতৰত, কি ধুনীয়া দেখিছেনে এয়া। দোস্ত আহিলোঁ ৰ'ব সোমাই, এয়া চাওক। আৰু এইফালে বেঙেনাৰ খেতি আছে, এয়া চাওক দোস্ত, বেঙেনা। আৰু আগত দেখুৱাই আছোঁ বলক। ফটো উঠোৱা। ইমান ধুনীয়া পৰিৱেশ। আৰু ৰাতি আহিলে দোস্ত বেছি মজা লাগে, কাৰণ ৰাতি লাইট চাইট বহুতো থাকে না, সেইকাৰণে। আৰু এই চব লাইট চাইট আছে দোস্ত, এয়া চাওক দেখিছেনে এয়া। তো ভাই কেনে লাগছে, আহিব কেনে লাগছে? মজা না? কংকিলে বাৰু আগতে আহি গৈছে, কিন্তু আমি এইবাৰ প্ৰথমে দোস্ত। আৰু দোস্ত ইয়াত তাৰমানে পানী আহে আৰু লাইটো আছে, ৰাতিহে তো চাবা মজা লাগে দোস্ত এইখিনি। এতিয়া আৰু এনেকৈ সোমাম ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ মই। আৰু দোস্ত ইয়াত বহুতো ফুল আছে, আৰু এই ঘৰৰ ভিতৰত কিছুমান বস্তু আছে কিন্তু সোমাব নোৱাৰি, তালা মাৰা আছে। ঠাইবিলাক দেখিছিলে না দোস্ত, ইমান পৰিষ্কাৰ, বাগৰ দিবা। আৰু দোস্ত এইটো আশ্ৰমৰ পুখুৰী চাওক, বহুত ডাঙৰ পুখুৰী। আৰু ইয়াত পুখুৰীত নাও আছে, নাওবিলাক নষ্ট নেকি, এয়া চাওক। এইফালেও এখন আছে আৰু তাত দুখন, আৰু তাত আছে এখন। আগতে উঠাইছিল বোধহয় নাওত, আগতে উঠাইছিল দোস্ত, এতিয়া নুঠাই। এইখন গেট, আৰু ভিতৰত সোমাব ৰ'ব। ভিতৰত সোমাই যাম কেনেকুৱা, এইভাগে তাৰমানে মেইন সেইটো আছে, নাম ধৰি আছে ভিতৰত দোস্ত। আৰু এয়া চাওক দোস্ত, সৌটোৱে মেইন মন্দিৰটো কি। আৰু কি বঢ়িয়া, যি ধুনীয়া দোস্ত ফুল আছে। অলপ পিছত আপোনালোকক দেখুৱাই আহিছোঁ, আগতে এইফালে দেখুৱাই আহোঁ আপোনালোকক। বহুত চাব লগা ঠাই বহুত আছে দোস্ত। চাওক দোস্ত ভিতৰত আহিছোঁ ৰ'ব,
আৰু দোস্ত ইয়াত মৌৰ বাহা দেখিছেনে নাই কিমান সকলো হয় দোস্ত মৌ উৰি আছে কিন্তু এটা মৌই আপোনাক দোস্ত নাকামৰয় এটা মৌ আপোনাক নাকামৰয় দোস্ত ইয়াত নাম ধৰি আছে চাওক আৰু এই যে নাম ধৰি আছে এই নাম একমাহ যে পাল নামে একমাহ ধৰিয়ে দিনে ৰাতিয়ে নাম ধৰি থাকিব অলপো নৰখে দোস্ত ইয়াত সকলোৱে প্ৰভুৰ তাতে সেৱা জনাব আহিছে প্ৰভু তাতে বহি আছে তাত বহি আছে দোস্ত কিন্তু লাইন পাতিব লাগে বহুত দীঘল লাইন তাত প্ৰভু আছে তাত তাৰমানে প্ৰভু তাত সেৱা জনাব পাৰি আৰু ইয়াত ফুলে বহুত দোস্ত ইমান ধুনীয়া ধুনীয়া ফুল কিন্তু এটাও ছিঙিব নোৱাৰে দোস্ত ইয়াত এটা গুফাও আছে মই গুফাটো দেখুৱাই আছোঁ তাত আছে গুফাটো দেখুৱাই আছোঁ আৰু দোস্ত গুফাৰ ভিতৰত আহিছোঁ ৰ'ব এইটোৱে গুফা ইয়াত চাকি জ্বলোৱা থোৱা আছে চাওক গুফাটো আৰু তাত যেনেকৈ এমাহ ধৰি নাম ধৰিব আৰু ইয়াত তেনেকৈয়ে এমাহ একেৰাহে ভাগৱত পাঠ কৰিব আৰু গুফাৰ পৰা ওলাই আহিলে ৰ'ব দোস্ত এইটোৱে আছিল গুফা এনেকৈ সোমাই এনেকৈ ওলাই আহে আৰু দোস্ত ইয়াত পূৰা একদম মনে মনে থাকিব লাগে অলপো হাল্লা কৰিব নোৱাৰে দোস্ত আৰু দোস্ত ইয়াত এটা বহুত ডাঙৰ ময়ূৰ আছে দেখুৱাই আছে ই আছে ময়ূৰ দোস্ত দেখিছেনে সেই মোৱা হৈছে বাৰু আৰু এইটো ময়ূৰ চাওক দোস্ত এইটো সৰু বাৰু সেইটো বহুত ডাঙৰ চাওক কিমান ডাঙৰ আৰু এইটো হৰিণ দোস্ত চাওক না হৰিণ আৰু এইফালে কি আছে চাওক এইফালে আৰু এইহৰ পৰা দোস্ত কি নাম মই নাজানো তাৰমানে চাওকচোন আপোনালোকে জানেনে এয়া চাওক মুৰ্গীৰ নিচিনা দোস্ত মুৰ্গী আৰু দোস্ত ইয়াত আহি কিনে ভাত খাব পাৰি এইটো ভাত খোৱা ঘৰ তো আমিও ভাত খাওঁ ৰ'ব আমাৰো ভোক লাগিছে একো খোৱা নাই এতিয়ালৈকে আৰু দোস্ত এই ঘৰৰ ভিতৰত মানুহ তাৰমানে শুৱে ৰাতি থাকে দেখুৱাব পাৰোঁ যদি দেখুৱাম ভিতৰত যাই কিনে এখন খিৰিকী মেলা আছে ৰ'ব ইয়াত দেখিছেনে আপোনালোকে ভিতৰত মানুহ আছে তো ইয়াত দেখিছেনে ইয়াতে মানুহবোৰ আছে দোস্ত ইয়াত দেখিছেনে এয়া চাওক দোস্ত ফুল ওপৰৰে আহিছিল আগতে অলপ আগতে তলেৰে তো দোস্ত ওলাই আহিলোঁ কৃষ্ণগুৰু আশ্ৰমৰ পৰা আৰু এয়া বৰফ খাই আছোঁ এতিয়া তো আপোনালোকক মই সকলোখিনি দেখুৱাই দিছোঁ কৃষ্ণগুৰু আশ্ৰমৰ আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব না কি দিয়ক তেনেহ'লে আজিলৈকে